নমস্কাৰ বন্ধুসকল, আজি আমি আহিছোঁ নুমলীগড় ৰংবং সত্ৰ আৰু আজি ভাদ মাহৰ শেষ নাম আমি চাবলৈ আহিছোঁ আৰু আপোনালোককো দেখুৱাম। আৰু এয়া আপোনালোকে দেখিব পাইছে নুমলীগড় ৰংবং সত্ৰ। আমি ভিতৰলৈ সোমাই যাওঁ, ভিতৰৰ পৰিৱেশটো অকণমান চাওঁ আৰু আপোনালোককো দেখুৱাম। ব'লক আমি ভিতৰলৈ যাওঁ। তাৰ আগতে মই দুটামান কথা কৈছোঁ। এইটো মোৰ ফাৰ্ষ্ট ইউটিউব চেনেল, এইটো মই ফাৰ্ষ্ট টাইম ভিডিঅ' বনাইছোঁ। কিবা যদি ভুল হয় আমি আহি আছোঁ বৰ্তমান ৰংবং সত্ৰ। চেনেলটো ভিতৰলৈ যাম, ভিতৰত কমেণ্ট কৰি সোমাই চাম জনাব, লগতে আমি ছাবস্ক্ৰাইব এণ্ড আৰু লাইক কৰিব আপোনালোকে দেখিব পাব যে আৰু কমেণ্ট কৰি কেনেকুৱা জনাব আৰু কি ভিডিঅ'টো কথা। কেনেকুৱা হৈছে। আহি আছোঁ আমি যদি বৰ্তমান, ভুল হয় আমি সকলোখিনি তেতিয়া বস্তু মই দেখাওঁ আপোনালোকক, আগত আপোনালোকে ইয়াৰ চাব পিছত আৰু পাৰিব। মই ভালকৈ ভিডিঅ' বৰ্তমান আহি বনাবলৈ আছোঁ চেষ্টা আমি কৰিম। আপোনালোকক দেখাম। আৰু অকণ খন্তেক ব'লক আমি সময়ৰ পিছতে ভিতৰলৈ আপোনাৰ ইয়াত সোমাইছোঁ। গুণমালা গাব দেখাওঁ আৰু আপোনালোকক তেতিয়া গুণমালা ভাগো আপোনালোকে চাব পাৰিব। আৰু আপোনালোকে দেখিব পাইছে এয়া আমি সত্ৰ আহিছোঁ বৰ্তমান, নুমলীগড় পালোহি বাৰু। ৰংবং সত্ৰ। এয়া চাওক। ব'লক আমি আগুৱাই যাওঁ। এইটুকু জেগা আপোনালোকে দেখিব পাইছে, ইয়াত শৰাই দিয়া হয়। ৰাইজে ইয়াত শৰাই দিয়ে, ইয়াত শৰাই গ্ৰহণ কৰে। আপোনালোকে চাওক। ব'লক আমি এতিয়া পুথিভঁৰাললৈ যাওঁ। পুথিভঁৰালত সোমাই চাওঁ। ব'লক আমি পুথিভঁৰাললৈ গৈছোঁ। এটা পুথিভঁৰাল হয়। পুথিভঁৰাল চাওঁ কি কি আছে কিতাপ। ব'লক পুথিভঁৰাললৈ যাওঁ। পুথিভঁৰাল হয়। আপোনালোকে কৈছে কিতাপ আছে পুথিভঁৰালত। পুথিভঁৰালত কিতাপ হয়। আৰু আছে ভাল ভাল বস্তু, আৰু চাওঁ আমি। আপোনালোকক দেখাই যাম। আৰু ভাল ভাল বস্তু আছে, আপোনালোকে চাব পাৰিব। ব'লক আমি ইলাৰাম বাৰবেছৰ স্মৃতি গৃহলৈ যাওঁ। স্মৃতি গৃহ চাম। ব'লক। এয়া আপোনালোকে দেখিব পাইছে, পৰমাচাৰ্য ইলাৰাম বাৰবেছৰ স্মৃতি গৃহ হয়। আৰু এয়া চাওক। এয়া আমি আপোনাৰ ভিতৰলৈ গৈ আছোঁ। ভিতৰলৈ আহিছোঁ আমি। কি আছে পৰিৱেশটো ভিতৰত চাওঁ আমি অকণমান। এয়া আমাৰ ভিতৰত বৰ্তমান ভিতৰলৈ আহি আছোঁ। ইয়াত বৰ্তমান নামঘৰ নতুনকৈ বনাই আছে, আপোনালোকে দেখিব পাৰিছে। পুৰণা ভাগে ভাঙিব নামৰ পিছতে। নাম হৈ আছে আৰু অকণ পাছতে আপোনালোকৰ গুণমালা হ'ব।
আপোনাৰ হেৰি হ'ব, গুণৰ মেলা হ'ব, আপোনালোকে গুণৰ মেলা উপভোগ কৰিব পাৰিব। বৰ্তমান আমাৰ আজি দুখ লগা কথা কি, মহামাৰী কৰোণাৰ কাৰণে আমাৰ ৰাইজ বেছি হ'ব পৰা নাই আৰু ৰাইজৰ ইমান সমাগম হোৱা নাই, হ'লেও আহিছে, কিন্তু ইয়াতকৈও বেছি হয় আপোনাৰ হাজাৰ হাজাৰ ৰাইজ হয়। কিন্তু আজি আপোনালোকে দেখিছে মহামাৰীৰ কাৰণে ৰাইজ বহুত কম, সেইটো অকণমান দুখ লগা কথা। হ'ব, কোনো কথা নাই, একো নাই, আপোনালোকে এনেকৈয়ে